বৰ্তমান আছো তেজপুৰ মুন্না অটোমোবাইল যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়ালে এই ভিডিওটো আপোনালোকে শেষলৈকে চাব কিয়নো এই ভিডিওটোৰ মাধ্যমেৰে আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী এসইবি সেগমেন্টত কিনিব পাৰিব মোৰ বেক সাইডে ধুনীয়া ধুনীয়া গাড়ী আছে মাহিন্দ্ৰা এক্সইবি 700 আছে স্কৰপিঅ এন আছে তাৰ পিছত টাটা নেক্সন আছে মাহিন্দ্ৰা থাৰ আছে তাৰ পিছতে আপুনি পাই যাব হুন্ডাই এক্সটা তাৰ পিছত ফ্ৰংক্স পাই যাব আপোনাৰ নেক্সা তো এই গুটে গাড়ীখিনি মই আপোনালোকক প্ৰাইসটো কম তাৰ আগতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইখিনি আপোনালোকে জানি লওক কিয়নো মুন্না অটোমোবাইলছৰ পৰা গাড়ী ল'লে আপুনি ওয়াৰেণ্টি পাব আৰু সেই ওয়াৰেণ্টি পিৰিয়ডটো আপুনি কিনিব লাগিব আৰু ইয়াৰ পৰা যেতিয়া আপুনি গাড়ী কিনিব সম্পূৰ্ণ গাড়ী আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰ পিছত আপোনালোকে পাৰচেজ কৰিব আৰু তেওঁলোকৰ এড্ৰেছটো হৈছে তেজপুৰ পল'ফিল্ড ৰাষ্ট্ৰভাষা স্কুলৰ একেবাৰে কাষতে আছে মুন্না অটোমোবাইলছ আপোনালোকে লোকেশ্যনতো পাই যাব লগতে আপোনালোকে পাই যাব আৰু মুন্না অটোমোবাইলছৰ এটা এপছ আছে প্লে ষ্টৰত আপোনালোকে সাৰ্চ কৰিলে আপোনালোকে পাই যাব বাকি আপোনালোকক গুটে গাড়ীখিনি ডিটেইলছ দি দিওঁ তো আপোনালোকে দেৰি নকৰাকৈ ভিডিওটো চাওক কিয়নো এই ভিডিওটোৰ মাধ্যমেৰে আপুনি এটলিষ্ট গাড়ী এখন ল'ব পাৰিব দাদা এখন আছে টাটা নেক্সন এখন কিমান 2023 মডেল হয় এপ্ৰক্স 13000 মান ৰানিং হৈছে এখনৰ প্ৰাইস হৈ যাব ধৰা 8,55,000 টকা নেক্সট স্কৰপিঅ এন 2023 হয় 19000 চলিছে এখনৰ প্ৰাইস হৈ যাব ধৰা 19,95,000 টকা ওকে নেক্সট এখন আছে এক্সইবি 700 XUV 700 2023 হয় পেট্ৰল অটোমেটিক AX5 হয় এপ্ৰক্স 26000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 14,85,000 টকা নেগোশিয়েটটো হ'ব হৈ যাব নেক্সট ফ্ৰংক্স 2023 মডেল এপ্ৰক্স 23,000 চলিছে অটোমেটিক আলফা একদম টপ মডেল এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11 লাখ টকা 11 লাখ টকা হয় তো নেক্সট এক্সট্ৰা আছে হুন্ডাই এক্সট্ৰা 2024 হয় মাত্ৰ 2000 কিলোমিটাৰ চলিছে মাত্ৰ 2000 কিলোমিটাৰ চলিছে ওকে পলিথিন খোলাই নাই কোম্পানি ওয়ারেন্টিত আছে হয় এখনৰ প্ৰাইস আহি যাব ধৰা 8,55,000 টকা একেবাৰে মানে নতুন হৈ আছে মাত্ৰ 2000 কিলোমিটাৰ চলিছে হুন্ডাই এক্সট্ৰা মই দেখুৱাই দিছো চাওক গাড়ী দেখিছে একদম পলিথিন চিগাই নাই পিছৰ সিটটো চাওক পলিথিন চিগাই নাই যদি আপোনালোকে হুন্ডাই এক্সট্ৰা ল'ম বুলি ভাবিছে সো এখন ল'ব পাৰে একদম শ্বৰুম কণ্ডিশ্যন মাত্ৰ 2000 কিলোমিটাৰ চলিছে ল'ব পাৰে এখন নেক্সট আছে মাহিন্দ্ৰা থাৰ নগাঁও ৰেজিষ্ট্ৰেচন 2024 আৰ্ট এডিশন এখনৰ প্ৰাইস আহি যাব আপোনাৰ 13,85,000 টকা 13,85,000 টকা বিচাৰিছে মাহিন্দ্ৰা থাৰ ডিজেল 4x4 ডিজেল হয় 4x4 মই গাড়ীখনৰ বেক সাইডটো দেখুৱাই দিছো চাওক ডিজেল 4x4 আৰ্ট এডিশন তো গাড়ীখনৰ ভিতৰটো দেখিছে ধুনীয়া হৈ আছে যদি আপোনালোকে মাহিন্দ্ৰা থাৰ ল'ম বুলি ভাবিছে সো এখন ল'ব পাৰে মই দেখুৱাই দিছো মাহিন্দ্ৰা থাৰ জুনে বিচাৰি আছে তো ল'ব পাৰে 13,80,000 ন ওকে মাহিন্দ্ৰা থাৰ কিমান বিচাৰিছে এখন মাহিন্দ্ৰা থাৰ 2018 হয় অটোমেটিক সফট টপ পেট্ৰল এখনৰ দাম আহি যাব 11,35,000 টকা তো নেক্সট এখন আছে ইভি টাটা নেক্সন 2021 হয় এপ্ৰক্স আপোনাৰ 37,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 11,50,000 টকা নেক্সট যোদ্ধা 2023 হয় 4x4 হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 7,95,000 টকা এম্বুলেন্স কিমান আহিব প্ৰাইসটো এম্বুলেন্স 2022 হয় এখনৰ প্ৰাইস আহি যাব আপোনাৰ 525 ফাইনান্স হ'ব ন ফাইনান্স হৈ যাব বলেৰো কিমান আহিব বলেৰো 2020 হয় কমাৰ্শিয়াল নম্বৰ প্লেট হয় কাৰোবাক যদি প্ৰাইভেট কৰি দিব লাগে প্ৰাইভেট কৰি দিম 7,50,000 টকা আহিব যদি আপোনালোকক প্ৰাইভেট কৰি লাগে তো প্ৰাইভেট কৰি দিব এখন বলেৰো কমাৰ্শিয়ালৰ হয় যদি লাগে তো ল'ব পাৰে বলেৰো পাৱাৰ প্লাস নিসান মেগনাইট 2022 হয় একদম টপ মডেল এপ্ৰক্স 49,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 5,75,000 5,75,000 হয় নেগোশিয়েট হ'ব না নেগোশিয়েট হৈ যাব ওকে যদি আপোনালোকে মেগনেট বিচাৰি আছে তো এখন ল'ব পাৰে WRV কিমান বিচাৰিছে WRV 2017 চনৰ হয় এখনৰ প্ৰাইস আমি বিচাৰি আছো 4.5 লাখ টকা ফাইনান্স হ'ব না ফাইনান্স হৈ যাব ডিজেল নে পেট্ৰল ডিজেল এখন আছে টাটা টিগৰ 2018 মডেল হয় 2018 পেট্ৰল ওকে এখনৰ প্ৰাইস আহি যাব আপোনাৰ 395 ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 150 মান ডাউন পেমেন্ট দিলে বাকিখিনি ফাইনান্স হৈ যাব ক্ৰেটা কিমান বিচাৰিছে এটো ক্ৰেটা ডিজেল হয় 2020 হয় এখনৰ প্ৰাইস আমি বিচাৰিছো 9,80,000 টকা ডিজেল নে পেট্ৰল ডিজেলৰ ন মাহিন্দ্ৰা থাৰ 2019 হয় এখনৰ প্ৰাইস আমি ৰাখিছো 6 লাখ টকা ওকে নেক্সট স্কৰপিঅ S11 হয় এখন 2021 হয় এপ্ৰক্স 44,000 মান ৰানিং হৈছে এখনৰ প্ৰাইস আমি ৰাখিছো 14,50,000 টকা নেক্সট আৰু এখন আছে কমাৰ্শিয়াল স্কৰপিঅ S7 হয় 2019 BS4
এখনৰ প্ৰাইচ বিচাৰি আছো আমি 9.5 লাখ টকা নেক্সট Mahindra XUV500 XUV500 W11 হয় এখনৰ প্ৰাইচ আহি যাব 1150 Artiga Artiga 2017 ZXi হয় হয় এপ্ৰক্স 38000 মান ৰানিং হৈছে এখনৰ প্ৰাইচ বিচাৰি আছো 685 Innova Krista 2020 ৰ হয় হয় 2.4G এপ্ৰক্স 65000 মান ৰানিং হৈছে এখনৰ প্ৰাইচ আমি ৰাখিছো 16 লাখ টকা নেক্সট Tata Harrier 2020 ৰ হয় হয় XZ প্লাস এখনৰ প্ৰাইচ ৰাখিছো আমি আপোনাৰ 11,50,000 টকা Innova Luxor Innova 2016 ৰ হয় হয় এপ্ৰক্স 135 মান ৰানিং হৈছে এখনৰ প্ৰাইচ ৰাখিছো আমি 8,35,000 নেক্সট Traveler Ambulance 2014 ৰ হয় হয় আপোনাৰ এখনৰ প্ৰাইচ ৰাখিছো আমি 6 লাখ টকা নেক্সট Bolero Camper 4x2 2019 ৰ হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 6,45,000 আপোনাৰ Zenon পিকআপ এখন 2019 ৰ হয় ডাবল কেবিন হয় BS4 এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6,35,000 6,35,000 নেক্সট আৰু এখন আছে ডাবল কেবিন Zenon পিকআপ 2019 ৰ হয় 4x2 ডাবল কেবিন এখনৰ প্ৰাইচও আহি যাব আপোনাৰ 6,35,000 টকা নেক্সট আপোনাৰ DI টাটা DI REX এখন 2016 ৰ হয় BS3 এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 4 লাখ টকা 4 লাখ টকা নেক্সট Bolero পিকআপ Camper 4x4 2023 ৰ হয় এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 7,95,000 নেক্সট DI RX 2018 ৰ হয় এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 5,20,000 টকা নেক্সট এখন আহি গ'ল Winger 2025 ৰ হয় 2025 হয় কেমাহ আছে এমাহ মান পুৰণা Winger কিমান বিচাৰিছে এখনৰ প্ৰাইচ বিচাৰিছো আমি 1650 হয় 16,15,000 হয় সুপাৰ কেৰি 2020 ৰ হয় পেট্ৰল হয় এখনৰ প্ৰাইচ বিচাৰি আছো আমি 4 লাখ টকা 4 লাখ টকা হয় টাটা আল্ট্ৰজ 2020 ৰ হয় পেট্ৰল XZ প্লাস এখন আমি প্ৰাইচ ৰাখিছো 6 লাখ টকা 6 লাখ হয় নেক্সট WRV ডিজেল 2017 মডেল হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 550 নেক্সট S-Cross ডিজেল 2018 ৰ হয় এখনৰ প্ৰাইচ ৰাখিছো আমি 6,50,000 টকা নেক্সট ক্ৰেটা পেট্ৰল 2018 চনৰ হয় SX অপচনেল হয় এখনৰ দাম আহিব আপোনাৰ 8,95,000 Bolero BS6 2020 ৰ এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 7,50,000 টকা নেক্সট ইকো স্পৰ্ট 2020 ৰ হয় এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 6,25,000 নেক্সট Kia Seltos 2019 ৰ হয় GT লাইন একদম টপ মডেল এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 11,50,000 নেক্সট Tata Sumo Gold 2019 ৰ হয় এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 585 Duster 2017 ৰ হয় RXZ ডিজেল এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 5,50,000 নেক্সট Alto K10 2023 ৰ অটোমেটিক 10,000 কিলোমিটাৰ চলিছে মাত্ৰ এটা ইউজে হোৱা নাই ওকে এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 5 লাখ টকা স্পেয়াৰতে আনটাচ মাত্ৰ 10,000 কিলোমিটাৰ চলিছে ন মাত্ৰ 10,000 কিলোমিটাৰ চলিছে Alto K10 যদি লাগে তো এখন ল'ব পাৰে গাড়ী একদম মস্তি হৈ আছে Espresso 2019 ৰ অটোমেটিক এখনৰ প্ৰাইচ ৰাখিছো আমি 4,30,000 Baleno 2017 ৰ হয় ডিজেল আলফা এখনৰ প্ৰাইচ আহি যাব 5,50,000 Granite 2013 ৰ হয় এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 3,25,000 নেক্সট আপোনাৰ Ignis 2022 ৰ হয় অটোমেটিক এখন 42,000 কিলোমিটাৰ এপ্ৰক্স ৰানিং হৈছে এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 5,50,000 5.5 লাখ হয় 2022 চনৰ ওকে নেক্সট i10 কিমান বিচাৰিছে i10 2015 চনৰ হয় এখনৰ প্ৰাইচ আমি ৰাখিছো 2,50,000 টকা 2,50,000 হয় তো নেক্সট আছে S-Cross 2017 ৰ মডেল হয় এখনৰ প্ৰাইচ আহি যাব 550 Wagoner 2016 চনৰ এখনৰ দাম আহি যাব 3,55,000 Magic Express 2018 চনৰ BS4 এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 3,50,000 Alto 800 2022 ৰ এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 3,55,000 নেক্সট Alto 800 আৰু এখন Alto 800 2020 ৰ হয় এখনৰ প্ৰাইচও 3,55,000 আহিব Granite 2017 এখনৰ প্ৰাইচ ৰাখিছো আমি 4,20,000 Ford Figo এখনৰ প্ৰাইচ ৰাখিছো আমি 2017 চনৰ হয় পেট্ৰল এখনৰ প্ৰাইচ ৰাখিছো আমি
3,85,000 30,000 দুখন আছে এখন কমাৰ্চিয়েল নাম্বাৰ হয় এখন 2020 এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4 লাখ টকা আৰু এখন 2022 হয় এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 5,35,000 এক্সপ্ৰেছো কিমান আহিব এক্সপ্ৰেছো 2022 হয় 13,000 মান ৰানিং হৈছে এখনৰ প্ৰাইচ আহি যাব আপোনাৰ 4,75,000 ডাম্পাৰখন কিমান বিচাৰিছে টাটা ডাম্পাৰ 16-18 হয় 2018 চনৰ হয় BS4 এখনৰ দাম আমি বিচাৰিছোঁ 17 লাখ EMI হ'বনে এখন EMI হৈ যাব ন হৈ যাব এখন T7 Ultra 2022 হয় আমি বিচাৰিছোঁ 11,50,000 টকা এখন আপোনাৰ কাগজ পাতি পেপাৰ ফুল আপডেট পাব 6 চকা নে 4 চকা এখন 4 চকা আপোনাৰ ফাইনেন্স হ'বনে হৈ যাব ন নেক্সট এখন বুকিং আছে JCB 4DX 2017 হয় 11,000 ঘণ্টা চলিছে ওকে এখনৰ দাম আহি যাব 18 লাখ টকা JCB খন এনে কাগজ পাতি সব আপোনাৰ ট্ৰান্সফাৰ কৰি দিবনে গোটেইখিনি আমি কৰি দিম ওকে আৰু কিবা এনেকুৱা JCB আৰু কিবা আৰু এখন আছে এখন 2018 JCB আছে 4DX এখন আজি উঠিছে আমাৰ আৰু এখন আছে 19 আপোনাৰ মহিন্দ্ৰা আৰ্ট মাষ্টাৰ এখনো আজি আহিছে সেইকেইখন মানে ফোন কৰিলে পাব আৰু পাই যাব ওকে তো তেওঁলোকৰ তাত মহিন্দ্ৰা কোম্পানীও আছে আৰু JCB কোম্পানীও আছে তো আপোনালোকে লাগিলে ল'ব পাৰে আপোনালোকৰ সকলোখিনি গাড়ী দেখুৱাইছোঁ আৰু এইখিনি গাড়ীৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে আপোনালোক আহিব মুন্না অট'মোবাইলছত আহি আপোনালোকে গাড়ীবিলাক ভালকৈ চাই ল'ব ভেৰিফাই কৰি ল'ব টেষ্ট ড্ৰাইভ কৰি ল'ব তাৰপিছত আপোনালোকে গাড়ী পাৰ্চেছ কৰিব আৰু ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাইছে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব